ওয়েলকাম টু আসামিজ জ্ঞান ইউটিউব চেনেল। আজি আকৌ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত আলোচনা কৰিম নতুনকৈ সিটেট পাছ কৰা কেণ্ডিডেটখিনিক আজি অনলাইন আবেদন কৰিব দিয়া হৈছে। তাৰ বাবে এলপি আৰু ইউপি স্কুলসমূহত কাট অফ বহুত বেছি হ'ব নেকি। তো বহুতে মোক প্ৰশ্ন কৰি আছিলে যে ছাৰ কাট অফ বহুত বেছি হ'ব নেকি, মোৰ মাৰ্কছ ইমানখিনি আছে, তো মই পোৱাৰ কিমান চান্স আছে। তো আজিৰ ভিডিঅ'টিত সেই বিষয়ে আলোচনা কৰিম। তো বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। চাওক, প্ৰথম কথা, সিটেট এক্সাম অসমৰ পৰা দি যে কোনো লাভ নহ'ব বহুতে ভাবি লৈছিল, যাৰ বাবে মেক্সিমাম কেণ্ডিডেটছ এনাফ কোৱালিফিকেশ্যন থকাৰ পিছতো এক্সাম দিয়াই নাছিলে এইবাৰ। তো বহুতৰ এনেকুৱা ধাৰণা আছিল যে সিটেট এক্সাম দি অসমত চাকৰি পোৱা নাযাব বাকী এনেকুৱা ধৰণৰ ভুল ধাৰণা আছিলে। তো অসম চৰকাৰে ডিচিশ্যনবিলাক কেতিয়া চেঞ্জ কৰি দিয়ে গমেই পোৱা নাযায়। আৰু দ্বিতীয় কথা, নিউ সিটেট পাছ কৰা বহুতো কেণ্ডিডেট এনেকুৱা আছে যিসকলে এতিয়াও প্ৰফেশ্যনেল কোৱালিফিকেশ্যন, ধৰক BEd, কিছুমানে BEd কৰি আছে, কিছুমানে DLEd কৰি আছে, তেওঁলোকৰ কোৱালিফিকেশ্যন এতিয়াও কমপ্লিট হোৱা নাই। কিছুমানে থাৰ্ড ছেম বা ছেকেণ্ড ইয়াৰত আছে। যিহেতু সিটেটৰ ৰুল মতে প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ কাৰণে এডমিশ্যন ল'লেই আপুনি এক্সাম দিয়াৰ বাবে এলিজিবল হয়। তো ফাৰ্ষ্ট ইয়াৰ হওক বা ফাৰ্ষ্ট ছেমিষ্টাৰ হওক, আপুনি এডমিশ্যন ল'লে সিটেট এক্সাম দিয়াৰ বাবে এলিজিবল হয়। তো বহুতে এতিয়াও পঢ়ি আছে আৰু কিছুমানে পাছো কৰিছে, তেনেকুৱা বহুত কেণ্ডিডেট আছে। তো তেওঁলোকে এনেও এপ্লাই কৰিব নোৱাৰে যিহেতু প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ মাৰ্কছ লাগে। তো বহুতে ভয় কৰি আছে যে নতুনকৈ সিটেট পাছ কৰাখিনিৰ বাবে কাট অফ বহুত হাই হ'ব নেকি। তো সিটেট পাছ কৰাখিনিৰ মাৰ্কছ ভাল আছে জানো, কিন্তু নতুনকৈ বহুতো সিটেট পাছ কৰা এনেকুৱা কেণ্ডিডেট আছে যিসকলে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন কমপ্লিট কৰা নাই। আৰু এইবাৰ সিটেট পাছ কৰা কেণ্ডিডেট বেছি নাই অসমত, কাৰণ এক্সাম বহুত কম কেণ্ডিডেটছে দিছিল আৰু পাছো কৰিছে তেনেকুৱাই। যিহেতু চৰকাৰৰ আগৰ ৰুল মতে সিটেট পাছ কৰাখিনিক অসমত চাকৰি নিদিম বুলিয়ে কৈছিল। তো যিহেতু অসমৰ আছাম টেট পাছ কৰা কেণ্ডিডেট বহুত আছে অলৰেডি, তো অসম চৰকাৰৰ নিয়ম নীতি দিনে দিনে চেঞ্জ হয়, আপোনালোকে জানে। চৰকাৰৰ কথা আছিল প্ৰতি বছৰে অসম টেট পাতিব আৰু সিটেট পাছ কৰাখিনিক চেণ্ট্ৰেল লেভেলৰ যিখিনি স্কুল আছে, JNV হওক, কেন্দ্ৰীয় বিদ্যালয় হওক, তেনেকুৱা স্কুলত চাকৰি দিয়া হ'ব আৰু অসম টেট পাছ কৰাখিনিক অসমত চাকৰি দিয়া হ'ব। তো এইবাৰ আকৌ সেই ওলোটা হৈ গ'ল, অসমত অসম টেট নপতাকৈ সিটেট পাছ কৰাখিনিক এতিয়া চাকৰি দিব। আৰু সিটেট নতুনকৈ পাছ কৰাখিনি এপ্লাই কৰোঁতে তাতে সিটেট পাছ কৰা চাৰ্টিফিকেট বিচাৰে, কিন্তু তেওঁলোকে দিব পৰা নাই। তাৰ বাবে কনফিউজ হৈ আছে কি দিব। তেওঁলোকে নতুনকৈ যিটো মাৰ্কশ্বিট পাইছে সেইটো দিব পাৰে, যিহেতু তেওঁলোকৰ হাতত কোনো ধৰণৰ চাৰ্টিফিকেট এতিয়াও নাই। তো সেইটো একচেপ্ট হ'বনে নাই নাজানো, কিন্তু তেওঁলোকৰ আৰু হাতত অপশ্যনো নাই, সেইকাৰণে মাৰ্কশ্বিটটো দিব পাৰে অনলাইনত যিটো পাইছে। তো কাট অফৰ ওপৰতো মই এনালাইচিছ কৰিছোঁ, ভিডিঅ' বনাই আছোঁ। আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে, প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। মই টেট ৰিলেটেড নতুন নতুন ভিডিঅ' আপোনালোকৰ আগত লৈ আহিম। বহুতে চিন্তা কৰি আছিল যে নতুনকৈ সিটেট পাছ কৰাখিনিৰ বাবে আকৌ ৰৈ যাব নেকি, পাৰ্চেণ্টেজ বা কাট অফ বহুত হাই হ'ব নেকি। তো আপোনালোকে চিন্তা নকৰিব, কাট অফ সিমান এটা বেছি নহ'ব যিমান ফেচবুক, ইনষ্টাগ্ৰামত বা টেলিগ্ৰামত কৈ আছে। তাতে বহুত ফেক মাৰ্কছ দি দিয়ে আপোনালোকক ডাইভাৰ্ট কৰাৰ কাৰণে। তো ডিষ্ট্ৰিক্ট চিলেকশ্যন যাতে ওলট পালট কৰি দিয়ে, বহুতো ডিষ্ট্ৰিক্টত বেছি বেছি মাৰ্কছ তেওঁলোকে তাতে শ্ব' কৰে, কিন্তু তেওঁলোকৰ ৰিয়েল মাৰ্ক তেনেকুৱা নহয়। কিছুমানৰ আছে, কিছুমানৰ বহুতৰে নাই। কিছুমানে যিসকলৰ ভাল মাৰ্কছ আছে তেওঁলোকে শ্ব' নকৰে, আৰু কিছুমানৰ কম মাৰ্কছ আছে তেওঁলোকে তাতে শ্ব' কৰিব যাতে সেইটো ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰাৰ সাহস নাপায়। তো আজিৰ ভিডিঅ'টি আৰু দীঘলীয়া নকৰোঁ, যদি চেনেলটিত নতুন আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।